নমস্কাৰ, মোৰ নাম শ্ৰী গণেশ চন্দ্ৰ নাথ। মই বিলাসীপুৰ কলেজৰ BA 4th ছেমিষ্টাৰৰ এজন ছাত্ৰ আৰু মোৰ ঘৰ ধুবুৰী জিলাৰ ৰাণীগঞ্জ লুট্ৰাপাৰা গাঁৱত। বহুদিন ধৰি অসমত যি চলিছে কেৱল প্ৰতিবাদ আন্দোলন এমেণ্ডমেণ্ট বিলখনক লৈ বহুত বেয়া লাগিছে। চৰকাৰে যিটো কৰিব ওলাইছে বাংলাদেশী আনি আমাৰ অসমত ৰাখিব। চাওক, আজি আমাৰ অসমীয়া ল'ৰাই চাকৰি নাপায়, দুমুঠি ভাত যোগাৰ কৰিবৰ কাৰণে বিদেশত যাব লগা হৈছে, কেৰেলাত যাব লগা হৈছে, মুম্বাইত যাব লগা হৈছে দুমুঠি ভাত যোগাৰ কৰিবৰ কাৰণে। আকৌ বাংলাদেশী আনি আমাৰ অসমত ৰাখিব। চাওক, মই চৰকাৰক অনুৰোধ কৰিছোঁ সেই বিলখন বাতিল কৰক আৰু আমাক শান্তিত জীয়াই থাকিব দিয়ক। আৰু কেইদিনমান ধৰি যি উচ্ছেদ অভিযান চলি আছে বহুত বেয়া লাগিছে। মানুহবিলাকক চাই ঘৰ দুৱাৰ চব ভাঙি দিছে আৰু ঠিকে আছে, সেই মানুহবিলাকৰ পাত্তা নাই। সেইখিনি মাটি চৰকাৰে লৈ লৈছে, ঠিকে আছে, মানি লৈছোঁ। মোৰ প্ৰশ্নটো হ'ল, চৰকাৰে যিখন বিল পাছ কৰিব ওলাইছিলে বাংলাদেশী আনি আমাৰ অসমত ৰাখিব, চৰকাৰক মই এটা প্ৰশ্ন কৰিছোঁ যে বাংলাদেশীসকলৰ আমাৰ অসমত পাত্তা কৰা মাটি আছে নেকি? নিশ্চয় নাই। নে চৰকাৰে ভাবিছে সেই ঠাইখিনি খালী কৰি তাত বিলখন পাছ কৰি পিছত বাংলাদেশী সোমাই দিম? আমি অসমীয়া হয়, মৰিব জানো, মাৰিব জানো। গতিকে মই চৰকাৰক অনুৰোধ কৰিছোঁ আমাক শান্তিত জীয়াই থাকিব দিয়ক আৰু এই বিলখন বাতিল কৰক। ৰাজনীতিৰ চচমাজোৰ খুলি অকণমান মানৱীয়তাৰ দৃষ্টিৰে অসমখনৰ ফালে চাওক। আৰু প্ৰতিজন অসমীয়াক মই অনুৰোধ কৰিছোঁ, গাত যদি অসমীয়াৰ তেজ আছে চবেই ওলাই আহক আৰু এই বিলখনৰ বিৰোধিতা কৰক।